বৈচাৰক উপত্যকাত ঘোঁৰাত উঠি আনন্দ মনেৰে পাৰ কৰি আছিল সময়। সেই ঠাইখিনিৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে তেওঁলোকে চেলফি উঠি আছিল। তেওঁলোকৰ লগত আছিল বিভিন্ন ঠাইৰ বহু পৰ্যটক। কোনোবা আহিছিল হানিমুনত সেই ঠাইখিনি উপভোগ কৰিবলৈ, আন কোনোবা আহিছিল পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিবলৈ। যি ঘটনাই সমগ্ৰ দেশবাসীৰ গাৰ নোম শিয়ৰাই তুলিছে। এই ভয়ংকৰ ঘটনাত অতি কমেও ২৬জন লোকে হেৰুৱাইছে প্ৰাণ, আহত হৈছে ১৭জন লোক। আচৰিত ধৰ্ম পৰীক্ষা কৰি সন্ত্ৰাসবাদীয়ে পৰ্যটকসকলক কৰিছিল গুলীচালনা। ৰাহুল নাৰৱাল, যিয়ে ৬ দিনৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল, তেওঁ পত্নীৰ সৈতে আহিছিল হানিমুনলৈ। যি হানিমুনৰ পাছত তেওঁৰ পত্নী বিধৱা ঘৰলৈ উভতি মণ্ডপটো বনাইছে, খুব ভিতৰত দুৰ্গা মাৰ পূজা কৰিছে, খুব ভাল লাগিছে।